আজি ৰাতিপুৱাই ওলালোঁ কাজিৰঙালৈ বুলি। চব মানুহৰ পিকনিক খোৱা প্ৰায় আদায় হ'ল, ফুৰা চকা শেষেই হ'ল। আৰু কাজিৰঙালৈ যোৱা বাটত যদি গোপাল কৃষ্ণ হোটেলত যদি নোসোমাওঁ, ফুৰি নাখাওঁ, কামবিলাক যোৱাটো আধৰুৱা নিচিনা লাগে। এয়া গোটেই হোটেলখনৰ বাকচৰ মিঠাইবিলাক। আমি কিন্তু মিঠাই নাখাওঁ, আপোনালোকক অকণমান দেখুৱালোঁ হোটেলখনৰ পৰিৱেশটো। এতিয়া আমি পুৰি আৰু আলু চব্জি, আলু ভাজি খাম। মানে ঘৰত আমি ৰাতিপুৱা একো খাই অহা নাই, ইমান ৰাতিপুৱা খাবলৈতো মনেই নাযায় নহয়নে। তাৰ তৰকাৰীখিনি অকলে প্ৰায় আলুৱে দিছে, একদম গুলি পেলাই দাইলৰ নিচিনা কৰি দিছে। খাবলৈ কিন্তু ভালেই লাগিছে, ইমান বেয়া লগা নাই। ৰাতিপুৱাই তাতে ব্ৰেকফাষ্টটো কৰি নগ'লে সঁচাকৈ কাজিৰঙালৈ যোৱা বাটত বোকাখাটৰ এই পুৰি আৰু আলু ভাজিটো খুব ভাল লাগে। খাই আমি ওলাই আহিলোঁ, সেই দোকানখনত এটুকুৰা তামোল খালোঁ। তামোলখন আমাৰ অসমীয়া মানুহৰ